जीवन रेखाया भारतीय जनता पार्टीनि मोनबा सेरफां मण्डलफोराव फिन आफादगिरि महरै सायख'जाबाय। मावथि बिबानगिरिफोरा दुंब्रुदै बरायदों। जीवन रेखाखौ उदालगुरि जिल्लानि 30 पासनि सेरफां मण्डलाव फिन खेबसेबाव भारतीय जनता पार्टीनि आफादगिरि महरै बिबान गथायनाय जादों। दिनै मोनाबिलिनि 7 रिंगायाव भारतीय जनता पार्टीनि पासनि सेरफां मण्डलनि मावख'आव बीजेपीनि मोनसे जथुम खुंनाय जायो। बे मेलाव भारतीय जनता पार्टीनि पासनि सेरफां मण्डलखौ फिन खेबसेबाव जीवन रेखानो आफादगिरि महरै गथायना होनाय जायो। मख'नो गोनांदि भारतीय जनता पार्टीनि रायजोआरि आफादगिरि आरो एमपि दिलीप शइकिया आरो उदालगुरि जिल्ला बीजेपीनि आफादगिरि सुनील कुमार बसुमतारिया फिन आरोबाव मण्डलनि बिबानखौ होफिनबाय। बीजेपीनि माजबाद मण्डलनि लेङाइ आफादगिरि टिकेन उपाध्याय, सूर्य सावरा, नेहाथारि अन्जन वैद्य, मनोज नन्दी, बीजेपीनि मावथि बापन राभा, महिला मोर्चानि आफादगिरि जयन्ती गुनज, शक्ति मिरु लिंथुमगिरि निताय धर आरो गोबां बीजेपी मावथिफोरा बाहागो लादोंमोन। माजबादनिफ्राय जतिनाथनि रिपर्ट NBT लाइभ। আমার মন্ডলৰ সোশ্যাল মিডিয়াৰ ইনচাৰ্জ মই গ্ৰুপতে 10টা মণ্ডল সভাপতি নিযুক্তি দিছিল। আমাৰ পাঁচনি চেৰফাঙতো বাকী আছিলে, তো দেৰিকে হলেও আজি আমাৰ মণ্ডল সভাপতি নিযুক্তি দিছে। তো আমি আমার পাঁচনি চেৰফাং মণ্ডলৰ মই প্রথমে আমার রাজ্যিক কমিটি তথা আমার রাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জিলা সভাপতি সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি মোক পুনৰবাৰ এই দায়িত্ব অৰ্পণ কৰিছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখা গৈছে আপোনাৰ সভাপতি ঘোষণা হোৱাৰ লগে লগে আপোনাৰ দলীয় কৰ্মকৰ্তাসকলে উৎফুল্লিত হৈছে, কি ক'ব? নিশ্চয়, মানে চাওক, যোৱাটো বৰ্ষত মই 2021 চনৰ যি আমাৰ অসম বিধানসভাৰ আমাৰ নিৰ্বাচন আছিলে, সেই নিৰ্বাচনৰ প্ৰচাৰৰ মধ্যভাগতে মোক এই দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু সেই দায়িত্ব গ্ৰহণ কৰিয়ে মই আমাৰ এই যি সাংগঠনিক স্থিতি, এই সাংগঠনিক স্থিতি মই যিমানখিনি পাৰোঁ শক্তিশালী কৰাত পাঁচনি চেৰফাঙত মই মানে গুৰুত্ব দিছিলোঁ। আৰু সকলো জাতি জনগোষ্ঠী, মাজবাট এখন মিনি ভাৰত বুলি কোৱা হয়, ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। গতিকে মই সকলোৰে লগত সমভাৱ বা সকলোকে মৰম, জ্যেষ্ঠজনক শ্ৰদ্ধা কৰাৰ কৰিছিলোঁ। আৰু দলীয়ভাৱে দলত সকলোৰে লগত সমমনোভাৱ ৰাখি কাম কৰি গৈছিলোঁ। গতিকে সেইফালৰ পৰা হয়তো সকলো কাৰ্যকৰ্তা আমাৰ ইয়াত পাঁচনি চেৰফাং মণ্ডলক মোক সভাপতিত এই দায়িত্ব অৰ্পণ কৰাৰ পিছত তেখেতসকল অতিকৈ উৎফুল্লিত। আৰু মই অনাগত দিনত আশা কৰোঁ যে সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত যিদৰে অসম ৰাজ্যিক বিজেপিত এই সাংগঠনিক স্থিতিসমূহ একেবাৰে শক্তিশালী হ'ব ধৰিছে, তেখেতে দেখুৱাই যোৱা পদাংক আৰু সন্মানীয় জিলা সভাপতি শ্ৰদ্ধা সুনীল কুমাৰ বসুমতাৰী দেৱে যি নিৰ্দেশ প্ৰদান কৰিব, সেই নিৰ্দেশ মই আখৰে আখৰে পালন কৰি ভাৰতীয় জনতা পাৰ্টীক পাঁচনি চেৰফাং মণ্ডলত আৰু অধিক শক্তিশালী কৰাত আমি মণ্ডলৰ সকলোবোৰ কাৰ্যকৰ্তাক লগত লৈ আমি ইয়াত অধিক শক্তিশালী কৰিব পাৰিম। আৰু আহি থকা যি BDC নিৰ্বাচন, এই নিৰ্বাচনত আমি আমাৰ পাৰিষদজন পুনৰবাৰ আমি নিৰ্বাচিত কৰি আমি পৰিষদলৈকে পঠিয়াব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। যে আহি থকা দিনত নিৰ্বাচনত যাতে আমি সকলোৱে এক হয়, আমাৰ যিজনক আমাৰ হাইকমানে বা ওপৰৰ মহলে আমাক যাক দায়িত্ব দিব বা যাক টিকেট দিব, সেই সকলক যাতে আমি জিকাই নিব পাৰোঁ, তেতিয়া সেইটো আমাৰ অস্তিত্ব জীয়াই থাকিব বুলি মই মানে নিজক বিশ্বাস এটা মানে ভাবি লৈছোঁ। যে নহ'লে আমাৰ যিটো মানে অস্তিত্বই নাথাকিব যদি আমি ইয়াত সাংগঠনিক দিশটো ষ্ট্ৰং কৰিব নোৱাৰোঁ। আৰু যিহেতু আমাৰ কাৰ্যকৰ্তাত যথেষ্ট আছে, বিগত আমাৰ যিটো আমাৰ কি কয় এইটো ভোটাৰ
এই মেম্বাৰশ্বিপ ড্ৰাইভত গম পাইছোঁ যে আমাৰ মানুহখিনি যেনেকৈ দেহে লাগিছে গাঁৱে ভয়ে সোমাই সেইখিনি সময় হয়তো বিশেষ বেলেগ দলে দিব নোৱাৰিব আৰু এইখিনি আমাৰ বিশ্বাস আছে যে বিজেপি দলৰ যিখিনি ৱৰ্কাৰ যিখিনি কৰ্মকৰ্তা তেওঁলোকে বিশ্বাস আছে আমি নাখাই নবৈ হ'লে আমাৰ সাংগঠনিক দিশটো আমি সুন্দৰভাৱে চলাই নিব পাৰিম বা দিম বুলি ভাবি বিশ্বাস কৰি এইখিনি কাৰ্যকালত বা সেই কামখিনি কৰা হৈছে গতিকে মই বিশেষ দীঘলীয়াকৈ বক্তব্য দাঙি ধৰিব বিচৰা নাই আৰু আজি মই এই কাৰ্যালয়ত প্ৰথম আজি মই ইয়াত মানে দুআষাৰ ক'ব পাই মই নিজে সুখী হৈছোঁ তো শেষত মোৰ ফালৰ পৰা পুনৰ জীৱন ডেকালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ